to my YouTube channel Suman's vlog. তো আজি মই গৈ আছো ধুপধাৰাৰ পৰা মানে 10 কিলোমিটাৰ মান ভিতৰত কঠাকঠিত মাৰিয়ামপুৰ লেকত। তো আজি ভিডিওটো অলপ বেলেগ হ'বলৈ গৈছে, তো আপোনালোকে ভিডিওটো স্কিপ নকৰি শেষ কৰি চাই থাকক। कल में तो जब धुपधारा में जाऊँगा, इस धुपधार से हम बाइक लेके जाएंगे कोठाकोठी मारियमपुर लेक। तो इस वीडियो बहुत अरे देखते रहो ना, अच्छा बहुत मज़ा आएगा। तो चलो चलते हैं, लेट्स गो। तो गाइज फाइनली मैं आহি পালো ধুপধাৰা, আৰু ধুপধাৰাৰ পৰা সাহিল আৰু মই গৈ আছো মাৰিয়ামপুৰ লেক। আৰু লগতে ৰাস্তাৰ মানে কাষতে থকা মন্দিৰবোৰো ক'ৰবাত লং ৰাস্তা গেলে মানে সেৱা কৰিব লাগে, তথাপিও মানে আমি নুমি সেৱা নকৰিলোঁ। তো বাইকৰ পৰা আমি সেৱা কৰিলোঁ আৰু এতিয়া বলক মাৰিয়ামপুৰ লেক। আৰু যদি আপোনালোকে মাৰিয়ামপুৰ লেকত যায়, যদি আপুনি কথা মানে গুৱাহাটীৰ পৰা আহিছে তেনেহ'লে আপুনি কোঠাকঠিৰ পৰা লেফ্ট যাব লাগিব, আৰু যদি আপুনি গোৱালপাৰাৰ পৰা আহিছে তেনেহ'লে কোঠাকঠিৰ পৰা ৰাইট যাব লাগিব। তো বলক ৰেপ ৰাইজক চিন্তি ভিডিঅ'টো আজি পলম নকৰি আৰম্ভ কৰোঁ। আৰু গাইজ এনেদৰে আমি প্ৰাকৃতিক দৃশ্যৰ মাজে মাজে গৈ আছোঁ মাৰিয়ামপুৰ। আৰু মাৰিয়ামপুৰ যোৱাৰ আগতে আমাক ধৰিলে বৰষুণে, আমি আৰু ইয়াত ঘৰৰ ভিতৰত বহি আছোঁ আৰু বাইকটো ইয়াত থৈ আহিছোঁ। তো বৰষুণ বাদ দিয়ক, তো বৰষুণৰ মাজেৰে বলক মূল ভিডিঅ'লৈ আমি আগবাঢ়োঁ। মানে বহুত দূৰ আহিলোঁ, কিন্তু আমি মাৰিয়ামপুৰ লেকটো বিচাৰি নাপালোঁ। তো এজন মানুহক সোধাতে কৈছে ইয়াৰ পৰা আৰু 7 কিলোমিটাৰ যাব লাগিব ভিতৰত, তেনেহ'লে যাই পাম মানে ডাইৰেক্ট মাৰিয়ামপুৰ লেক। তো বলক। আৰু গাইজ এই চাইকেল চলাই অহা ল'ৰাটোলৈ মন কৰকচোন, কিবা বাগাত দি চাইকেল চলাই, সি BMW চলাই আছে নেকি তাৰমানে সি। আৰু গাইজ এনেদৰে আহি ফাইনেলি আহি পালোঁ মাৰিয়ামপুৰ লেক। So baby come with me as far as eyes can see. So baby come with me. আৰু গাইজ গুৱাহাটীত দীঘলী পুখুৰীত যেনেদৰে পেডেল মাৰা বোট আছে, ঠিক তেনেদৰে মাৰিয়ামপুৰ লেকতো আছে পেডেল মাৰা বোট। তো আপোনালোকে একবাৰ আহক, আৰু এনেকুৱা ধুনীয়া চেয়াৰ দেখা পাব, ভেৰি খ্ৰীষ্টমাছ আৰু মানে বহুত কিবা কিবি আছে। তো আপোনালোকে এবাৰ আহক আৰু চাই যাওক। আৰু বাঁহৰ সাঁকোটো দেখিছে কি ধুনীয়াকৈ সজাইছে, আৰু এইটো আছে মানে কি ক'ম আৰু বহুত ধুনীয়া। আৰু আল্টিমেটলি কিছুমান ভিউ আহে বোটৰ পৰা। তো আপোনালোকে আহক এবাৰ চাই যাওক আহি মাৰিয়ামপুৰ লেক। আৰু গাইজ আপোনালোকে যদি কেতিয়াবা পিকনিক স্পট হহুৱাত আহে, তো হহুৱাত আহিলে মানে মাৰিয়ামপুৰ লেকৰ বোটত উঠাকে নাযাব, কাৰণ হহুৱাৰ পৰা বেছি দূৰ নহয়, প্ৰায় 5 কিলোমিটাৰ দূৰ আছে মাৰিয়ামপুৰ লেক। মাৰিয়ামপুৰ লেকত আপোনালোকে আহক, পেডেল মাৰা বোটত উঠক আৰু পূৰা মানে এনজয় লওক। তো গাইজ আজিৰে আছিল এইটো ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, আৰু ছাবস্ক্ৰাইব কৰি লগতে থকা বেল আইকনটো বজাই দিব। তো নেক্সট এটা ভিডিঅ'ত লগ পাইছোঁ। তো